নমস্কাৰ জনাইছোঁ আমাৰ নিউজ টুডে আসামৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কিশোৰ দাস আৰু আমাৰ মাজত নাই। কিন্তু তেওঁ অতি কম বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ বহুত দিন কষ্টৰ পিছত অৱশেষত অসমবাসীক কান্দুৱাই চিৰদিনৰ কাৰণে বিদায় লৈছে। কিন্তু কিশোৰ দাসৰ মৃত্যুৰ পূৰ্বে তেওঁ এটা পোষ্টৰ জৰিয়তে তেওঁৰ 10 বছৰীয়া প্ৰেমৰ বিষয়ে কি কৈছিল জানো আহক। তেওঁ পোষ্টৰ জৰিয়তে কৈছিল যে বিশ্বাস কৰিব পৰা নাই যে 10 বছৰ ইমান সোনকালে পাৰ হ'ল। আমাৰ সম্পৰ্ক পুৰণি হৈ আহিছে যদিও শক্তিশালী আৰু নিখুঁত। এটা সুন্দৰ যাত্ৰা আছিল আৰু আমাৰ যাত্ৰা কেতিয়াও শেষ নহ'ব বুলি কামনা কৰিলোঁ। শুভ বাৰ্ষিকী। একেলগে থকাৰ 10ম বৰ্ষৰ শুভেচ্ছা থাকিল। বহু মৰম তোমালৈ। এয়া আছিল কিশোৰ দাসৰ 10 বছৰীয়া প্ৰেমিকাৰ প্ৰতি শেষ শুভেচ্ছা বাণী। তেওঁ 10 বছৰত তেওঁৰ প্ৰেমিকাক লৈ যি সপোন আৰু আশা কৰিছিল, সকলোবোৰ সপোন আধৰুৱা হৈ ৰ'ল। কিশোৰ দাস অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ লগতে এজন ভাল মনৰ ব্যক্তি আছিল। তেওঁ অতি কম বয়সতে সকলোকে আপন কৰি লৈছিল। কিন্তু তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ অতি সোনকালে সকলো অসমবাসীক কান্দুৱাই চিৰদিনৰ কাৰণে বিদায় ল'লে।